এটি ৰহস্যময় চুটি গল্প। এটা মৃতদেহ চাব বিচাৰে নেকি? আহকচোন বন্ধুসকল, গল্পটি আৰম্ভ কৰোঁ। আজি কেইদিনমান আগত মোৰ এজন খুৰাৰ মৃত্যু হৈছে। অতি আপোন আছিল খুৰাজন। দেউতাৰ পাছত তেওঁৱেই আছিল আমাৰ পৰিয়ালৰ জ্যেষ্ঠজন। মই খুৰাৰ ল'ৰাটোক কৈছিলোঁ যে এটা ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। মই জানিছিলোঁ খুৰাৰ মৃত্যু হ'ব বুলি। মোৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হোৱাৰ আগতেই মই মৃত্যু হ'ব বুলি গম পাই যাওঁ। ইয়াত আছে এক ৰহস্য। সেই ৰহস্যই মই আজি আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ। কিজানি তেতিয়া মোৰ বয়স 12 বা 13 বছৰ। এদিন মোৰ বন্ধু ৰাহুলে মোক সুধিলে, বিভূতি, তই মৃত্যুৰে দেখা পাইছ? চাবি নেকি? সেই প্ৰশ্নটো সোধোতে তাৰ মনত অকণো ভয়ভাৱ বা উৎসুকতা নাছিল। বিভূতিয়ে ক'লে, নাই দেখা, ক'ত আছে চাওঁ ব'ল। ৰাহুলে ক'লে, আমাৰ ঘৰৰ পাছফালৰ বাৰীত। বিভূতিয়ে ক'লে, ব'ল চাওঁগৈ এতিয়াই। ৰাহুলে ক'লে, নাই এতিয়া নহয়, আন্ধাৰ হ'বলৈ দে, সাজু থাকিবি। সেই বুলি কৈ সি তাৰ ঘৰলৈ গুচি গৈছিল। মই আন্ধাৰ হোৱালৈ অপেক্ষা কৰিলোঁ আৰু মই তাৰ কথা ভাবিলোঁ। যোৱা দুমাহত সি নিজৰ মাক, বায়েক আৰু আইতাকক হেৰুৱাইছে। তথাপি সি স্কুল যাবলৈ এৰা নাছিল। তাৰ ঠাইত মই হোৱা হ'লে কিজানি সেই দৃশ্য বেলেগ হ'লহেঁতেন। জাৰৰ দিন আছিল। আন্ধাৰ সোনকালেই নামি আহিল। মই তাৰ ঘৰত গৈ উপস্থিত হ'লোঁ। তাৰ পিছত তাৰ ঘৰৰ পাছফালৰ বাৰীলৈ আমি লাহে লাহে আগবাঢ়ি গ'লোঁ। হঠাৎ এডোখৰ ঠাইত সি গৈ ৰৈ গ'ল আৰু গছ এজোপাৰ তললৈ আঙুলি টোৱাই ক'লে, বন্ধু, সেইটো চোৱা। গছজোপাৰ তললৈ মোৰ চকু গ'ল। তাত এটা নৰকংকাল পৰি আছিল। মই ক'লোঁ, এইটো কংকালহে, মৃতদেহ নহয়। ৰাহুলে ক'লে, তোক মই দেখুৱাই দিলোঁ, মোৰ কাম শেষ হ'ল, এতিয়া মোৰ পৰিয়ালৰ কোনো লোক নমৰে। এই বুলি কৈ সি তাৰ ঘৰলৈ দৌৰ মাৰিলে। মই ৰাহুলক ৰ'বলৈ ক'লোঁ, কিন্তু সি মোৰ কথা নুশুনিলে। মই কংকালটোলৈ চাই ৰ'লোঁ। হাড়বোৰ বিশৃংখল হৈ থকা নাছিল। হাড়বোৰে গঢ়া মানুহৰ কংকালটো কমেও 7 ফুটমান হ'ব। মানে এই কংকালৰ গৰাকী বহুত ওখ আছিল। মই কংকালটোৰ ওচৰ চাপি গ'লোঁ। একেথৰে চাই ৰ'লোঁ লাওখোলাটোলৈ। চকুৰ ঠাইত এতিয়াও এক ক'লা গহ্বৰ যেন গাঁত এটা আছে। তেনেতে হঠাতে লাওখোলাটোৱে মুখখন মেলি দিলে। মোৰ বুকুৱেদিয়ে যেন সেই সময়ত প্ৰাণবায়ু উৰি গৈছিল। মই প্ৰাণ তাকি দৌৰিলোঁ ৰাহুলৰ ঘৰ অভিমুখে। কিন্তু ৰাহুলে ভিতৰৰ পৰাই দুৱাৰ বন্ধ কৰি থৈছিল। মই তাক বহুত চিঞৰিলোঁ, কিন্তু সি দুৱাৰ নুখুলিলে। উপায়ন্তৰ হৈ মই কাষতে থকা নিজৰ ঘৰলৈ ঘূৰি আহিলোঁ। সেই ঘটনাৰ পাছৰ পৰা ৰাহুল যেন হেৰাই গ'ল। তাক কেতিয়াও দেখা নাপালোঁ। সেই ঘটনাৰ দুমাহমানৰ পাছত মোৰ মা বেমাৰত পৰিল। মাৰ বেমাৰ গুৰুতৰ আছিল। দেউতায়ে মোক কৈছিল, বহুত কিবা বেয়া হ'ব মাৰ লগত। গতিকে এটা বেয়া সংবাদৰ বাবে সাজু থাকিবলৈ কৈছিল। মনটো ডাঠ কৰিবলৈ বাৰে বাৰে কৈছিল। এদিন ঘৰৰ আগফালৰ বাৰান্দাত বহি আছিলোঁ। তেনেতে দেখিলোঁ অতি ওখ এজন মানুহ আমাৰ ঘৰৰ সন্মুখেদি পাৰ হৈ গৈছে আৰু আমাৰ ঘৰৰ ফালে অদ্ভুত চাউনিৰে চাই গৈছে। ইমান ওখ সেইজন মানুহ আমাৰ অঞ্চলটোত দেখা মনত পৰা নাছিল। সেইদৰে মানুহজনক মই বহুদিন দেখিলোঁ। একেদৰে সেই একে চাউনিৰে আমাৰ ঘৰলৈ চাই যোৱা। এদিন মানুহজন আমাৰ ঘৰলৈ সোমাই আহিল। মই ভয় খালোঁ। মানুহজনে আহি মোক ক'লে, এটা মৃতদেহ চাব বিচাৰা নেকি? বিচাৰা যদি ভিতৰলৈ যোৱা। তেনেতে ভিতৰৰ পৰা কাৰোবাই কন্দা শুনিলোঁ। মই ভিতৰলৈ সোমাই গ'লোঁ। দেউতাই কান্দি কান্দি ক'লে, মাৰা আৰু এই পৃথিৱীত নাই। তেওঁ আমাক সকলোকে এৰি গুচি গ'ল। মই কান্দিব পৰা নাছিলোঁ আৰু বাহিৰলৈ চালোঁ। সেই ওখ অদ্ভুত মানুহজন তেতিয়া নাছিল। মাৰ মৃত্যুৰ প্ৰায় 10 বছৰ পাছৰ কথা। মই সন্ধিয়া সময়ত ঘৰৰ ওচৰৰ দোকানখনলৈ গৈছিলোঁ চিগাৰেট খাবলৈ। চিগাৰেটটো জ্বলাবলৈ গৈ মই ৰৈ গ'লোঁ, কাৰণ মোৰ সন্মুখত আছিল সেই ওখ অদ্ভুত মানুহজন। মোৰ ফালে একেথৰেই চাই আছিল। মানুহজনে লাহে লাহে মোৰ ফালে আগবাঢ়ি আহিল আৰু ক'লে, এটা মৃতদেহ চাব বিচাৰা নেকি? বিচাৰা যদি ইয়াত অলপ ৰোৱা। তেনেতে অলপ দূৰত বিকট শব্দ এটা শুনিলোঁ। সকলো মানুহ সেইফালে দৌৰি যাবলৈ ধৰিলে। মই মানুহজনৰ ফালে চালোঁ, কিন্তু সেই ওখ মানুহজন নাছিল সেই ঠাইত, যেন অদৃশ্য হৈ গৈছিল। দেখা পালোঁ অলপ দূৰত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হৈছে। এখন গাড়ী মোৰ চিনাকি যেন লাগিল। লাহে লাহে ওচৰ চাপি গ'লোঁ। সেয়া আন কোনো নাছিল, আছিল মোৰ একেবাৰে সৰু খুৰা। ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হৈছিল। সেই ওখ অদ্ভুত মানুহজনক মই যেতিয়াই দেখিছোঁ মোৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হৈছে। আপোনাৰ কেনে অনুভৱ হ'ব যেতিয়া আপুনি জানে কিবা এটা বেয়া ঘটিবলৈ গৈ আছে আৰু আপুনি সেই বেয়াটো নহ'বলৈ একো কৰিব নোৱাৰে? আপুনি অসহায়। আপোনাক কোনেও সহায় কৰিব নোৱাৰে। মাথো এটাই উপায় আছে। আপুনি এটা মৃতদেহ চাব বিচাৰে নেকি? মোৰ ঘৰৰ পাছফালৰ বাৰীখনতে আছে। বন্ধুসকল, যদি এই সৰু ৰহস্যময় গল্পটো ভাল লাগে, আপোনালোকে লাইক কৰিব আৰু আপুনি যদি চেনেলটো নতুন,
তেনেহ'লে পাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে দেখুৱাই দি আগুৱাই যোৱাত সহায় কৰে যেন। ধন্যবাদ।